গুড মৰ্ণিং সকলোকে। এতিয়া অলপ ব্ৰেকফাষ্ট কৰিবলৈ ওলাইছোঁ। ব্ৰেকফাষ্টত আজি আছে এয়া অলপমান মিঠা আৰু ব্ৰেকফাষ্টত আজি লৈ লৈছোঁ বুন্দিয়া লাডু আৰু এইটো কিবা কি মিঠাই নাজানো, ৰুটি আৰু দুকাপ কফি। ক'ত গ'লি ঐ জলিয়া? মানুহজনী মাতি আছোঁ, নহ'লে ঠাণ্ডা হৈ যাব ন। পিংকি পিংকি, মই যে কৈছিলোঁ তহঁতৰ ফ্ৰেণ্ড আহিব, এইয়া চা ফ্ৰেণ্ড আহি গ'ল তহঁতৰ। এই দুটা ফ্ৰেণ্ড। মই যে সিদিনাখন কৈছিলোঁ আপোনালোকক, মোৰ লগৰ এজনে মানে ভাড়া ঘৰলৈ যাব, তাক মানে শহাপহু নিব নোৱাৰে, গতিকে সি মোক দি দিছে। কিন্তু মই কৈছোঁ যে পিছত দি দিম লাগিলে পোৱালি হ'লে মানে। তাকে আজি লৈ আহিলোঁ। এয়া চাওক, এতিয়া এহঁতক মানে আমাৰ ইয়াতে সুমিয়াই দিম। ঘৰৰ ভিতৰত ৰাখিছিল চাগে ইমান ধুনীয়াকৈ, সেইকাৰণে বহুত চফা হৈ আছে চব। এতিয়া মোৰ ইয়াত আহিছে যেতিয়া অকণমান হয়তো ৰঙচুৱা হ'বও পাৰে, কাৰণ ইয়াত মাটিতে খেলি সিহঁতৰ লগত থাকিব লাগিব। আৰু লগৰজনে মানে আজি দিওঁতে অলপ মনত দুখ কৰিছে যেন লাগিছে, কাৰণ কোনো নিবিচাৰে ন মানে মৰমৰ বস্তু এটা কাৰোবাক মানে দিবলৈ, গতিকে উপায়বিহীন হৈহে দিছে। সেই গতিকে ময়ো ধুনীয়াকৈ ৰাখিছোঁ আৰু ফটোও বিচাৰিছিলে, ফটোও দিছোঁ যে চাওক ধুনীয়াকৈ আছে। তেওঁ কৈছে একদম ভাল জেগাতে গৈ পাইছে, বেয়া লগা নাই বাৰু। সেয়া চাওক, মই এতিয়া সুমিয়াই দিম ওপৰেদি। আমাৰ ওচৰতে বৰিং কৰি আছে, গতিকে বৰিঙৰ শব্দত মানে আপোনালোকে ডিষ্টাৰ্ব পাব, সেই গতিকে মই চাউণ্ডটো মিউট কৰিলোঁ আৰু মই নিজে কৈ দিছোঁ এতিয়া। এয়া চাওক, দেখিছে ইহঁতৰ এটা ভাল কি, ইহঁতে কাজিয়া নকৰে। এতিয়া চাওক, এই কুকুৰ যদি হ'ল হয় সুমিয়াই দিয়াৰ লগে লগে গম পাইছে কি ক'ব খুজিছোঁ। কুকুৰে কি কৰিলে হয়, এতিয়া বখলিয়াই পেলালে হয়, তাক কামুৰি ছিঙি চেচ কৰি দিলে হয়। এতিয়া চাওকচোন, ইহঁতৰ মাজত একো দেখিছেনে, যেন আগৰে চিনাকি নিচিনাকৈ একচেপ্ট কৰি লৈছে। আৰু এই দুইটা দেখিছে, ইহঁতে লগে লগে গঁৰালটো চাব দিছে। এইকেইটা মোৰ চিনাকি হৈ গ'ল, গতিকে মোৰ ওচৰত আছে। সিহঁতে মোৰ চিনাকি নহয়, গতিকে মোৰ পৰা অলপ আঁতৰত গৈছে। দেখিছে, দুইটাই গৈ কথা পাতিছে যেন লাগিছে, নহয় জানো? দেখিছে, ক'ত আহি পালোঁ আমি। এয়া ইহঁতে কৈছে কোন আহিলে এয়া। দেখিছে কি ধুনীয়াকৈ ওচৰত গৈছে। এইজনী পখৰাজনী মোৰ মাইকী আছিলে, এতিয়া এই দুইজনী মাইকী হয়, এই দুইটা মাইকীয়ে হয়। তাৰমানে মই অথনি চাইছিলোঁ, আৰু ইহঁতে বহুত দিন হ'ল পোৱালি দিয়া নাই, গতিকে এটাই জেণ্ডাৰ, দুয়ো খাব দিব নোৱাৰে আৰু এৰি দিবও নোৱাৰে। এৰি দিলে কুকুৰ মেকুৰীয়ে খাব, সেই গতিকে মোকে দি দিলে। এতিয়া মই আজি লৈ আহিলোঁ এই দুটা, আৰু মোৰ অনুমান দুইটাই মাইকী হয়, গতিকে মোৰ তাত ল'ৰা দুটা আছে, ছোৱালী দুজনী লৈ আহিলোঁ। এতিয়া দেখা যাওক সিহঁতৰ সংসাৰখন কিমান আগলৈ আগবাঢ়ে। এয়া চাওক, সিহঁতৰ মাজত এতিয়া ইণ্ট্ৰডাকশ্যন হৈছে। বৰিঙৰ ভলিউম দেখিছে, বৰিং কৰা চাউণ্ড আহিছে, দেখিছে এটা বেকগ্ৰাউণ্ডত চাউণ্ড হৈছে ন, সেই গতিকে মই আকৌ মিউট কৰি দিলোঁ। এতিয়া মই আজি ডিউটিৰ পৰা আহি চালোঁ, এতিয়া মই ৰাতি হ'ল কাৰণে দেখুওৱা নাই আপোনালোক, কি ধুনীয়াকৈ আছে। এতিয়া সিহঁতে আৰু বেছি মানে ফ্ৰী হৈ গ'ল সিহঁতৰ লগত, এতিয়া একদম পূৰা ভালদৰে মিলি জুলি আছে, চাই ভাল লাগিছে। পাত দি দিছোঁ, আমাৰ কেইটাই খাইছে। বৰ্তমান নতুনকেইটাই এতিয়ালৈ খোৱা নাই। পাই গ'লোহি দৌৰি ঢাপৰি চুঁচৰি বাগৰি ঘৰ, এতিয়া খাবলৈ ওলাইছোঁ। ডিউটিৰ পৰা বাহিৰে আহি পালোহি ঘৰ। লগত আছে শুকান নিমকি, আৰু এয়া হ'ল বুনিয়া লাডু, আৰু এয়া এটা ক'লা জামু। এইটো কি কয়, এইটো কি ক'লা জামুন, কাল জামুন নেকি? নাজানো নামটো, বছ দেখিলেই হ'ল, বুজি পাই গৈছে ৰাইজে। এইকেইটাকে লৈ বহি গৈছোঁ এতিয়া দাঁতৰ গুৰিত পেলাই চুবাই দিম সিহঁতক। মনটো বৰ বেয়া লাগি আছে, চেনেলটো মোৰ ফ্ৰিজ হৈ গ'ল।
মোৰ ভিউজ একেবাৰে কম হৈ আছে, 2-এটা মানে 25টা 20টা আপোনালোকৰ সহযোগত যিখিনি হৈ আছে সেইখিনি আৰু আগলৈ যোৱা নাই, ফ্ৰিজ হৈ গ'ল চেনেলটো। মই ইউটিউবত মই এজন টেকনিকেল মানে বিষয়ত শিকোৱা তেওঁক মানে সুধি মানে গম পালোঁ যে হয় মোৰ চেনেলটো ফ্ৰিজ হৈছে। ফ্ৰিজ হোৱাৰ পিছত এতিয়া মানে আৰু সেই আনফ্ৰিজ কৰিবলৈ হ'লে আপোনালোকেই পাৰিব। আপোনালোকে যিমান মোক ফুল ভিউজ দিব সিমানেই মোৰ ফ্ৰিজটো সোনকালে আনফ্ৰিজ হ'ব। তাৰ মানে কি ফ্ৰিজত যিখিনি বৰফ জমা হ'ল সেইখিনি মানে কি অলপমান টেম্পাৰেচাৰটো কমাই বা লাইটটো অফ কৰি দিলে যেনেকৈ ফ্ৰিজটো হেৰি হৈ যায়, বৰফ নোহোৱা হৈ যায়, ঠিক তেনেকুৱা হ'ব মোৰ চেনেলটো। আপোনালোকে অলপমান যদি ভালকৈ মানে ভিউজ দিয়ে, মানে ফুল ভিডিঅ'টো যদি চায়, তেতিয়াহ'লে মোৰ ইমপ্ৰেশ্যনটো ভাল হ'ব, তেতিয়া মোৰ ফ্ৰিজ আনফ্ৰিজ হ'ব মোৰ চেনেলটো। গতিকে মোৰ মনটো অলপ সেইটো কাৰণে বেয়া। তাৰ গতিকে মই আৰু এটা চেনেল খুলিছোঁ নতুনকৈ, সেইটোতো মই এতিয়া হেৰি কৰি আছোঁ। মানে কি ধৰি লওক, মই ক'বলৈ খুজিছোঁ মই বিজনেছ কৰিব যোৱা নাই, মানে পইচা পাবৰ কাৰণে ইউটিউবত সোমোৱা নাই ইমান, সেনেকৈ নহয়। কিন্তু যদি আপোনালোকৰ 20-25জন মানুহৰ মাজতে যদি মোৰ ভিডিঅ'জবোৰ সীমিত হৈ থাকে আৰু যদি বাকীবোৰে মিলিয়নছলৈ গৈ থাকে, মইনো কিয় যাব নোখুজিম কওকচোন, হয়নে নহয়? সেইটোকে কৰিব চেষ্টা কৰিছোঁ। আপোনালোকে সেইকাৰণে সহযোগ কৰিব, ফুল ভিউজ দিব, ফুল চাব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। সকলো ভিডিঅ' নকৰিব, কাৰণ সকলো ভিডিঅ' শ্বেয়াৰ যোগ্য নহয়, মই নিজেও জানো। মই নকওঁ চব ভিডিঅ' কৰিবলৈ, কিন্তু আমাৰ মৰমৰ শিল্পী আমাৰ দীপেন বৰুৱা ছাৰৰ ঘৰটো দেখুৱালোঁ, কিন্তু আপোনালোকে শ্বেয়াৰ কৰা নাই। কৰিলে ভাল লাগিব, আমাৰ অসমৰ মানে চুকে কোণে থকা ৰাইজে দেখা পালে ভাল লাগিব। মই যিকণ দেখুৱাইছোঁ আৰু পিছত মই গৈ কিনে আপোনালোকে সহযোগ কৰিলে মই গোটেইখিনি আৰু উৎসাহ পাম। মই তেওঁক ঘৰত গৈ মই গোটেইখিনি তেওঁক মই সাহস পাম, আপোনালোকৰ সাহস, আপোনালোকৰ মৰম চেনেহ পালেহে সাহস পাম। গতিকে তেওঁৰ ওচৰলৈ যাবলৈ সাহস আপোনালোকে দিয়া নাই। ফুল ভিউজ দিব লাগে, শ্বেয়াৰ কৰিব লাগে, তেতিয়াহে মই সোনকালে যাওক, অতি সোনকালে যাওক, আমি তেখেতৰ বিষয়ে জানিব বিচাৰোঁ, আপুনি যাওক সঁচাকৈ। তেনেকৈ এটা যদি কথা যদি উত্তৰ এটা পালোঁ হয় তাত হেৰিয়ত যদি কমেণ্টছত, তেতিয়াহ'লে মই আজিলৈ গ'লোগৈ হয় তেওঁৰ ওচৰলৈ। এতিয়া যাম, তথাপিও যাম বাৰু, কৈছোঁ, কথা দিছোঁ আপোনালোকক যাম। আজি আৰু আমাৰ নতুন শহাপহু 2টা লৈ আহিলোঁ। এতিয়া 9টা হ'ল টোটেল 9টা শহাপহু হ'ল, হয়নে? শুনো, তুমি দেখিলা শহাপহুকেইটা? দেখিলা? এয়া মানুহজনীয়ে খাই আছে। ঠিক আছে, লগ পাম আকৌ কালি এটা ভিডিঅ'ত নতুন। আজিলৈ আহিছোঁ তেতিয়াহ'লে, সকলোকে গুড নাইট।